আজি আমাৰ 58 যিটো আমাৰ 59 যিটো আমাৰ ৱাইল্ড লাইফ উইকটো আমি ৰুণিখাতাত প্ৰথমবাৰৰ কাৰণে আমি অবজাৰ্ভ কৰিছোঁ ৱাইল্ড লাইফ উইকটো আৰু জেনেৰেলি আমি এনেকৈ এইবোৰ ঠাইত কৰা নাছিলোঁ মানে আমাৰ এৱাৰনেছ আমাৰ হাবি ধ্বংস হৈছে জীৱ জন্তু চিকাৰ কৰা বা আমাৰ পৰিৱেশ সংৰক্ষণৰ কাৰণে আজি ষ্টুডেণ্টসকল আৰু লোকেল NGO WWF WGI বিভিন্ন NGO সকল আহিছে আমাৰ ষ্টাফ আছে ৰাইজ আছে আপছু আছে বা ছাত্ৰ সংগঠনবোৰ আছে সকলোৱে মিলি পেলাই ইয়াত এটা সৰু প্ৰচেছন কৰি আমি এটা মিলাপ্ৰীতি এটা দেখুৱাই আমাৰ এৱাৰনেছ ক্ৰিয়েট কৰিছোঁ আমাক বিশেষকৈ ইয়াত মুখ্য ভূমিকা লৈছে আমাৰ নতুনকৈ আৰম্ভ হোৱা ৰুণিখাতাৰ NGO অৰ'ন বুলি এটা NGO এটা আছে ৱাইল্ড লাইফ আৰু ছ'চিয়েল প্ৰটেকশ্যনৰ ওপৰত তেওঁলোকৰ সদস্যসকল আমাৰ লগত আছে তেওঁলোকে আমাক হেল্প কৰিছে আৰু আমি ভাবিছোঁ এনেকৈ এৱাৰনেছ এটা ক্ৰিয়েট কৰিব লাগে বিশেষকৈ উত্তৰ অঞ্চলত এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে আমি ৱাইল্ড লাইফ উইক বুলিয়েই নহয় বেলেগ ঠাইতো এৱাৰনেছৰ আমি বিভিন্ন ব্যৱস্থা লওঁ কিন্তু আমি দেখিবলৈ পাই আছোঁ ছাৰ এনে জংঘলটো মানে ধ্বংস হৈ আছে ছাৰ তাৰ কাৰণে অলৰেডি আমি প্লেণ্টেশ্যনৰ বেছিক ব্যৱস্থা লৈছোঁ আৰু ইয়াতে আমি মানুহখিনিক বুজাই বঢ়াই লৈছোঁ আৰু অসম চৰকাৰ আৰু BTC চৰকাৰে তেওঁলোকৰ যিকেইটা একচুৱেল মানে দুখীয়া মানুহ তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ কাৰণে এটা ব্যৱস্থা লৈছে তাৰ কাৰণে আমি হেৰি কৰিছোঁ আৰু যিহেতু কিছুমান মানুহে পলিটিকেলি ইনফ্লুৱেঞ্চ কৰি পেলাই এতিয়াও জংঘল ভাঙিবলৈ এনকাৰেজ কৰিছে কাৰণ সঁচা কথা হৈছে যে 2005ৰ 13 ডিচেম্বৰৰ পিছত যিকোনো মানুহ জংঘলত আহিলে কোনো আইনমতে তাৰ সুবিধা নাপাব গতিকে সেই উদ্দেশ্য হাতত ৰাখি আমি এৱাৰনেছ ক্ৰিয়েট কৰি আছোঁ আৰু ইতিমধ্যে আমি প্লেণ্টেশ্যন আৰম্ভ কৰিছোঁ ৰাইজেও কৰিছে BTC চৰকাৰৰ ফালৰ পৰা কৰা হৈছে আৰু আমাৰ ইক' টাস্ক ফ'ৰ্চৰ পৰা কৰা হৈছে আৰু CSR ফাণ্ডৰ পৰা NTPCৰ পৰা কৰা হৈছে আৰু কেম্পাৰ আমি 10 হেক্টৰ নাৰ্চাৰী গোবৰকী বজাৰত স্থাপন কৰিম যাতে প্লেণ্টেশ্যন প্ৰটেকশ্যন আমি দিব পাৰিম আজি ৰুণিখাতা আঞ্চলিক বন বিষয়া কাৰ্যালয়ত আমাৰ মাননীয় DFO চিৰাং তেখেত আৰু লগতে আমি WTI আৰণ্যক আৰু আৰ'ন যি লোকেল আমাৰ স্থানীয় অনুষ্ঠানবিলাক আছে লগতে আপছু আছে আৰু আমাৰ ইয়াতে 3খন স্কুলৰ ষ্টুডেণ্টবিলাক আহিছে স্থানীয় স্কুলৰ মেইন কথাটো হ'ল ইয়াত তেনেকুৱা প্ৰগ্ৰেম কোনো হোৱা নাই গতিকে আমি আজি সৰুকৈ যাতে ল'ৰা ছোৱালীয়ে আমাৰ মানাহৰ যি জৈৱ বৈচিত্ৰ্য যি ৰিচ বায়'ডাইভাৰ্চিটি তেওঁলোকেও বুজি উঠক কাৰণ গোটেই বিশ্বই আজি ৱাইল্ড লাইফ আমাৰ গোটেই ভাৰতত ৱাইল্ড লাইফ উইক পাতি আছে কিন্তু আমিও এইবিলাক ঠাইত অনুষ্ঠানবিলাক খুব কমেই হয় যাতে তেওঁলোকেও সমান্তৰালভাৱে আগুৱাই যায় ল'ৰা ছোৱালীখিনি তেওঁলোকৰ পিছফালে ইয়াতে হাতী বাঘৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰজাতি আছে আজি সোণালী বান্দৰৰ পৰা আপোনাৰ পিগমিসকলৈকে আপোনাৰ বেংগল ফ্লৰিকানৰ পৰা আপোনাৰ হোৱাইট বেলি ধৰণলৈকে গতিকে ইমানবোৰ ৰিচ বায়'ডাইভাৰ্চিটি আমাৰ ল'ৰা ছোৱালী যদি নাজানে সদায় পিছপৰি থাকিব গতিকে এই এটা চেলিব্ৰেশ্যন আচলতে জ্ঞানো বিকাশ হয় লগতে মানুহৰ সচেতনতা আৰু জীৱ জন্তুৰ প্ৰতি মৰম আৰু যিটো সম্পৰ্ক সেইটো গঢ়ি উঠে গতিকে সেই সুযোগটো লৈয়ে আজি আমি 69 ৱাইল্ড লাইফ উইকত আমি এটা ৰুণিখাতা ৰেঞ্জত সকলোৱে একেলগে আমি অনুষ্ঠিত কৰিছোঁ কিন্তু আমি দেখাবলৈ পাইছে আজিকালি মানে জংঘলবিলাক এনে ধ্বংস হৈ আছে মানাহ যদি আমি ধনশিৰি নদীৰ পৰা আমাৰ সোণকোষ নদীলৈকে এইটো বৃহত্তৰ এলেকা যিটো টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰিছিল 1973 চনত আপুনি চাওক আজি এই মাজৰ যিখিনি অঞ্চল বিশেষকৈ ক'বলৈ গ'লে আমাৰ ৰুণিখাতা ৰেঞ্জতেই আৰু চিৰাং ডিভিজনতেই চিৰাং ৰিজাৰ্ভ আৰু মানাছ যি পাৰ্ট 2 RF ৰিজাৰ্ভ ফৰেষ্ট আছিলে প্ৰায় শেষ হৈ গৈছে এইটো বৰ দুখৰ কথা যাৰ কাৰণে আজি হাতী মানুহৰ সংঘাত মানে সাংঘাতিকভাৱে বৃদ্ধি পাইছে আৰু যদি তাতোকৈ ডাঙৰ সমস্যাটো ইয়াতে এই গোটেইটো ভাবৰ ট্ৰেক মানে কি আপোনাৰ শিল বালিৰ ডেপজিশ্যন ইয়াত যদি আমাৰ গছ গছনিখিনি কিবা কাৰণত শেষ হৈ যায় নদীবিলাক শুকাই যায় আপুনি চাব ইয়াৰ 6-7 নিযুত মানুহ যিখিনি জীয়াই আছে ব্ৰহ্মপুত্ৰ নদীলৈকে কোনো কিন্তু পানীৰ অভাৱতে এই মানুহখিনি মানে উঠি যাব লাগিব না খেতি বাতি কৰিব পাৰিব নে খাই জীয়াই থাকিব পাৰিব গতিকে ইয়াত গছ কটাটো তাৰমানে মানে ভৰিত কুঠাৰ মৰা কথা হৈ আছে গছ কটা আৰু যিখিনি আৱাসভূমি আছে মানে বন্যভূমি আছে এইখিনি একেবাৰে হাত দিব নালাগে এইখিনিয়ে दिनै जोङो बिराद रंजानायनि बाथ्रा जोंनि गेजेरावहाय बे 69 वाइल्ड लाइफ डेखौ जोङो सेलिब्रेशन खालामनो मोन्दों आं सान्दों बियो जोंनि थाखाय फार्स्ट हिस्ट्रियाव बियो आन्डार द डाइरेक्शन एबा दैदेननायनि जोंनि दानि BN पार्टिगिरि DFO सार आरो जोंनि रेन्जार अफिसार दङ नै सार प्रान्जल
आरो जोंनि गेजेराव WTA निबो दङ आरो गोबां अफिसारफोर दंफैयो अर'ननि दङ आरो नै जोंनि गेजेराव अर'ननि NGO नि जाय बिथांमोना बिराद मोजाङैनो लिड लागासिनो दङ दा बेखौनो जोङो बुंनो थाङो जे जिब जुनार होनना बुङोब्ला जिब जुनार गैयाब्ला जोंनि दंफां लाइफाङाबो गैया मानोना जिब जुनार गैयाब्ला हासार गैया जायो आरो हासार गैयाब्ला दंफां लाइफां गैया जायो दंफां लाइफां गैयाब्ला जों थांना थानोबो गोब्राब जायो दा बेनिखायनो जोङो बिसेस खावलायदों दिनैनि दिननिफ्राय जे बाहेरायाव जिब जुनारखौ बुथारनाय वाइल्ड लाइफ होनना बुङो जेखौ हाग्रानि बुस्थुफोरखौ जिब जुनारफोरखौ बुथारनायखौ जों बन्द खालामो जिब जुनार गैयाब्ला गोबां जोंनि गेजेराव दस्राफ्राबो टुरिस्ट होन मा होन खुलिब्लाबो लाब गैया टुरिस्टखौ खालि पिकनिक जानो एबा माबा मोनसे खालामनोल' थाङा जिब जुनारखौबो नायनो थाङो बेनिखायनो जों गले गले खावलायबाय जिब जुनारा जोंनि थाखाय मोनसे धोन जेखौ जोङो फोजोबनानै लागासिनो दङ जोङो नुनो मोनो गोबां जोंनि गेजेराव जिब जुनारा जोंनियावहाय दा जों गोरलै गोरलैयाव नुनाय जिब जुनारखौ जों दा नुनो मोनलिया मानो जों बिसोरखौ फोजोबनानै लाबाय बुथारबाय आरो जोंनि उनाव जे मा जालांगोन जोंनि गथ' गथायफ्रा जे बिसोरखौ मिथिनाय नङा दा बेनिखायनो आं खावलायबाय बे सिखारिफोरखौ बुंनो थाङोब्ला गाज्रिदामोन अननानै सिखारिफोर जोंनि गेजेराव गोबां सिखारिफोर दङ बिथांमोनखौ आखाइ खबजोबनासो आं खावलायहरो जेन हाग्रायाव थांनानै सिखाव महरै जिब जुनारखौ बुथारनानै न'खरखौ फिसिनाय बेखौ अननानै बाद हो आरो नोंथांमोना बेलेग लामा ला गोबां खामानि दङ मावना जानो थाखाय जिब जुनारखौल' बुथारनानै जे न'खरखौ फिसिनाय बे नङा आरो मालाबाबो जानो हाया बियो बेनिखायनो आं खावलायबाय गामिफ्रावबो जोङो नुयो माबा माबि लानानै दाउसेन दाउलाफोरखौ गावलाबाय थायो दा जोंनि गेजेराव जोंनि गामियावथ' गोबां दाउसेन दाउलाखौ जों नुला बुंनो थाङोबा बेनिखायनो बेफोर माबोरै जानो थांखो सानसे समाव जोङो सिरियाखानायावहाय नङाबा जों बबेबा जिब जुनार दाउसेन दाउलाफोरखौ जों नुनाय नंला आरो दा बेनिखायनो जों फोजोबना लानो नाङा आं बेखौनो खावलायबाय मानो होनब्ला बे जोंनि फिउचारा जोंनि थांना थानाया जिब जुनारजोंबो रिलेटेड दङ बिथांमोननि हासारखौ मा होनो दंफां लाइफांफ्रा बोना लायो जोंनो अक्सिजेन हगारो बिदिनो रिसाइकेलिं दङ न दा बेनिखायनो आं खावलायबाय मोजाङैनो मोजां जिब जुनार बुथारग्राफोरखौ जेन नोंथांमोना बन्द खालामो गोजोन्थों रनिखाटा ओनसोलनि फरायसाफोरखौ लानानै हानजा सुनायनि गुबै उद्देश्यआ मा उद्देश्यआ बेनो दे दानि जुगावहाय जोङो बे स्टुडेन्टफोरखौ बिसोरनि माइन्ड आरो बिसोरनि स्पेसियेलि बिसोरनो जोङो इडुकेसनाव जों सोना होनांगौ मानो होनब्ला दा जोंनि देरफुनाया सेंग्रा सिंग्रिफ्रा बेफोरखौ जुदि मिथियाब्ला दा जोङो एसे मोजाङैनो जोङो धन्यबाद होबाय नाथाय दुर्भाग्यजनक स्टुडेन्टफ्रा गोबां स्टुडेन्टफोरखौ जों प्रग्राम खालामनो हानांगौमोन नाथाय दिनै कय एकथा स्कुलनिफ्राय जोङो स्टुडेन्टफोरखौ मोनबाय बिथांमोनखौ जोङो हामबाय होदों आरो बिथांमोननि नलेजाव जों सोदों जेन जिब जुनारफोरखौ सिथारोबा मा जायो जों बेखौ सोना होदों दिनैनि हाबाफारिखौ बबे आफादजों बेखौ फरेस्टनिफ्राय जोङो बिथोन मोनदों मा होनो जोंनि DFO सारा बेखौ गाइड खालामदों आन्डार द रानिखाटा रेन्ज अफिसारनि आन्डाराव ओमफ्राय जोंहा WT दंफैयो ओमफ्राय अर'न होननायनि मोनसे NGO दंफैयो ओमफ्राय जोंनि अर'न दङ अर'न माने थिक फरेस्ट दा रानिखाटा आन्डारावहाय बेखौ बानायनाय जाबाय बियो दङ बेनो आरो एबसु दङ एबसुबो फैदों